হেল্ল' এভৰিৱান, সীমাকৈ ব্লগ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ জোৰোণ দিয়া হৈছে আজি, আৰু তাতে লগতে গৈছে আমাৰ জেঠাই একদম মাতটো ভাগি আছে। এৰি আহি পাই গ'লো সুজিতাহঁতৰ ঘৰলৈ আহিছোঁ, আৰু সিহঁতৰ ভায়েকৰ মানে খুৰাকৰ ল'ৰাৰ তাৰ তন্ময় শইকীয়া তাৰ জোৰোণ আছে। তালৈ বুলি পূৰা মানে সকলো ব্যস্ত মানে মেকআপত। জোৰোণ যাবলৈ সময় হৈ গ'ল, ওলাইছে আৰু এইবাৰ বহুতো নিয়ম থাকে, তাতে বস্তুবিলাক লৈ লৈছে। আৰু এইফালে আছে পেহী, মোন পেহী, এইফালে দৰাৰ মাক, এইফালে আইতাক কলচী লৈ লৈছে, লগতে সকলো বস্তু লৈ যাব লাগে। আৰু জোৰোণত মোৰ এইবাৰ প্ৰথম হয়, আগত মই যোৱা নাই। জোৰোণৰ গাড়ী গ'ল, আৰু তাৰ পিছে আমিও গৈ আছোঁ। আমাৰ লগত প্ৰিয়দৰ্শিনী আৰু মই, আৰু এই কাষতে আছে যে তাইৰ নাম হ'ল সীমা, তাইও একেই মোৰ নামৰ সৈতে একেই, আৰু চুমু গৈছে আৰু আমাৰ জোঁৱাই গৈছে লগতে। আমি কেইটা একেলগতে গ'লোঁ, আৰু এইফালে মোন পেহী মানে পূৰা একদম ধুনীয়া লাগিছে মোন পেহীক দেখিবলৈ। মিঠাই আহি আছো তন্ময় শইকীয়া আৰু জুস্মিতাৰ বিয়া জোৰোণত আহি আছো। কইনা ঘৰ আহি পাই গ'লহি, আৰু তাতে আদৰাৰ নিয়ম আছে। নিয়ম মানে ইয়াতে প্ৰাৰ্থনা এনেকৈ কৰিছে, আৰু সকলোখিনি এনেকৈ মানে বহি দিছে, আৰু তাতে এই এনেকৈ শৰাই সলোৱা নিয়ম আছে, এইবিলাক কৰিছে কইনা আৰু দৰাৰ মাকে। আৰু দেউতাকে বহুত কান্দি আছে, আৰু মাকেও কান্দি আছে, যিহেতু কইনা ঘৰৰ বিয়া বেয়া লাগে মনটো। ইফালে দৰাৰ মাকে মানে খুৰীয়ে সেন্দুৰ দি আছে কইনাক। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ এইবাৰ প্ৰথম হয়, আৰু আগতেই যোৱা নহয়, মানে শাহুমা থাকে আৰু মা যায় জোৰোণত, আৰু এইবাৰ মই গৈছোঁ। এয়া দৰাৰ বায়েক হয়, আৰু এইফালে জেঠাই বৰমাক হয় দৰাৰ, আৰু জেঠাই পূৰা ভাগৰ লাগিছে। আৰু এইফালে চাহ খাই ল'লোঁ, আৰু মই পিঠা দুডাল খাইছোঁ আকৌ দেই। আৰু এইফালে চাহ তাহ খাই লৈ পেলাই কইনাও সজাই হৈছে, ওচৰত পূৰা ফটো ছেশ্যন চলি আছে। আৰু এইফালে মোন পেহীয়ে হালধি দিছে কইনাক গা ধোৱাৰ বাবে, আৰু দৰা ঘৰৰ পৰা আহিছে। আকৌ গ'লোঁ জলপান খাবলৈ বুলি, আৰু বহুত দিনৰ মূৰত মানে এনেকৈ কল পতৰুৱা হয়, এইটো কি দুগত খালোঁ, আৰু বহুত দিনৰ পিছত খাইছোঁ দুগত, ভাল লাগিলে। আৰু এনেকুৱা ট্ৰেডিশ্যনেল বস্তুবিলাকত ভালেই লাগে যিহেতু। এইফালে দেখিছে নাই, মোৰ মানে একদম মানে শকত মানে এনেকুৱা হৈছোঁ নহয়। এইফালে খাবলৈ বুলি আহিলোঁ, ভাত খাবলৈ বুলি, কোমল চাউল খাই আকৌ ভাতো খাবলৈ আহিছোঁ আকৌ দেই। ইফালে বহি আছোঁ এনেকৈ, গোটেইকেইজনী ভকনক কিবা এটা ক'ব কৈছোঁ, আৰু ভকনে হাঁহি কিবা এটা ক'লে, আৰু সেইটো ক'বলৈ নোৱাৰি। আৰু এই তিনিজনী যে দেখিছে বাই ভনী হয় তিনিজনী, একেবাৰে পিছৰজনী হ'ল ডাঙৰ, আৰু এইফালে কাষত থকা মোৰ ইটো চাইডে থকা যেন ভকন, আৰু এইজনী হ'ল শেৱালি। তিনিজনী বাই ভনীৰ মাজত মই বহি আছোঁ, আৰু সিহঁতক কৈছোঁ কিবা এটা ক'বলৈ বুলি। আৰু এইফালে আমাৰ মিচিকক আৰু খেলি আছে, মাক মানে পূৰা ব্যস্ত হৈ আছে, যিহেতু বোৱাৰী নিবলৈ আহিছে, আৰু পোৱালি এইফালে ইয়াতে খেলি আছে। এতিয়া ভাত খাবলৈ বুলি আহিলোঁ, আৰু এইফালে মাও লগতে বহিছে, মানে মোৰ ননদৰ শাহুমা হয়। আৰু এইফালে ভনী পেহী ৰঙা পিন্ধাজনী, আৰু এয়া ভকত, আৰু কলপাততে ভাত দিছিলে, আৰু নাম আছিলে যিহেতু তাত, আৰু কলপাতত ভাল লাগে ন, আমাৰ একদম মানে প্ৰিয় হয়। কলপাতখনত ভাত খালে মানে বহুত মনটো ভাল লাগে, আৰু বহুত দিনৰ মূৰত পাইছোঁ। আৰু মই কেতিয়াবা ঘৰতো নিজেই কলপাত কিবাকিবি মানে পাতিলে কৰিলে কলপাতত খাই বহুত ভাল পাওঁ, কলপাতখন লওঁৱেই। আৰু ইফালে মোন পেহী কিবা এটা কৈছে, আৰু এতিয়া আৰু শেষৰ পৰ্যায়, আৰু আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ মোন পেহী মই। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, আৰু কমেণ্ট, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সৰু ভিডিঅ'বোৰ এনেকৈ আগবঢ়াই থাকিম, আৰু